বন্ধুসকল, এইটোৱে হৈছে আমাৰ গাঁৱৰ নদী। চাওক, এইপিনে সেউজীয়া আৰু এইপিনে আমাৰ গাঁৱৰ নদীটো। হেল্ল' ফ্ৰেণ্ড, ৱেলকাম বেক টু মাই ইউটিউব চেনেল টুলটুল মিক্স ব্লগ। আজি মই আপোনালোকক কিছুমান জাগা দেখুৱাই আছোঁ, আপোনালোকে চাই থাকিব। বেছি দেৰি নকৰোঁ, এতিয়া মই আপোনালোকক দেখুৱাই আছোঁ। এতিয়া ভিডিঅ'টো আৰম্ভ কৰি আছোঁ। গৈ আছোঁ, এতিয়া মই আপোনালোকক কিছুমান জাগা দেখুৱাই আছোঁ, চাই থাকিব আপোনালোকে। আমাৰ গাঁৱৰ নদী এটা মই আপোনালোকক দেখুৱাবলৈ যাই আছোঁ, চাই থাকক আপোনালোকে। এয়া মই যাই আছোঁ নদীৰ পাৰত। আমাৰ গাঁৱৰ নদীটো দেখুৱাই আছোঁ আপোনালোকক মই। এয়া চাওক, চাৰিওপিনে অকল সেউজীয়া সেউজীয়া। পথাৰত গৰুবিলাকে ঘাঁহ খাই আছে, কিমান ধুনীয়া চাওক। এয়া চাওক, গোটেই পথাৰখনে সেউজীয়া হৈ পৰি গৈছে, দেখিছে? যিমান দূৰলৈকে চাব কেৱল সেউজীয়াই সেউজীয়া। আপুনি যিমান দূৰলৈকে চাই থাকিব অকল সেউজীয়াই সেউজীয়া। কিমান ধুনীয়া পৰিৱেশ। এয়া গৰুবিলাকে ইয়াতে ঘাঁহ খাই আছে এনেদৰে। চব কিমান ধুনীয়া। নদীটো পামেই আৰু ৰ'ব। এয়া দেখিছে বন্ধুসকল, সেউজীয়াৰ মাজত মই, চাৰিওপিনে অকল সেউজীয়াই সেউজীয়া। এই ভেড়া ছাগলীবোৰ ইয়াত এনেদৰে ঘাঁহ খাই আছে। আমাৰ ইয়াত এইটো ছাগলী বেছি ইয়াতে। আৰু এই নদীটো আহি পালোঁ, চাওক। মই যে আপোনালোকক দেখাব বুলি কৈছিলোঁ, এইটোৱে নদীটো হয়। আগতে বহুত দূৰত আছিলে, এনেকৈ খহি 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 বহুত ওচৰ পালেহি। প্ৰত্যেক বছৰে বানপানীত এনেদৰে খহি থাকে। এতিয়া পানী অলপ ভৰ্তি আছে, আৰু 3 মাহ 4 মাহ গ'লে পানী কমি যাব, বহুত কমি যাব পানী। চাওক বন্ধুসকল, এইটোৱে হৈছে আমাৰ গাঁৱৰ ওচৰৰ নদী। এই নদীটোৰ নাম হৈছে মৰা নদী। আগতে নদীটো মানে মাৰি পেলোৱা হৈছিলে, আৰু তাৰপিছত নদীটো কেনেকৈ বা হ'ল নাজানো। সেইটো কাৰণে মানুহবিলাকে এইটো নামটো দিছে মৰা নদী বুলিয়ে কয়। আৰু ইয়াৰে পৰা বৰপেটা টাউনলৈকে নদীটোৰ নাম হৈছে মৰা নদী। আৰু আগত সেইপিনে চালখোৱা বেকি, আগত সেইপিনে নাম বদলি গৈ থাকে। আৰু এইটো নদীত সৰু থাকোঁতে বহুত গা ধুইছোঁ আগতে। এতিয়া ডাঙৰ হ'লোঁ দিয়কচোন, আৰু গা ধুব নোৱাৰোঁ। আৰু এয়া চাওক, পানী কিদৰে ধাৰ মাৰি আছে। এনেকৈ কিমান খহি গৈছে চাওক। আগতে বহুত দূৰত আছিল নদীটো, এতিয়া গৈ 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 আমাৰ সেইখন আমাৰ গাঁওখন আগতে বহুত দূৰত আছিলে, এতিয়া লাহে লাহে বহুত খহি গৈছে। এই হৈছে কহুৱা বন। এটা যে গান আছে বন্ধুসকল, ডক্টৰ ভূপেন হাজৰিকাৰ, কহুৱা বন মোৰ একান্ত মন। আৰু এই হৈছে কহুৱা বন, চাই লওক। আৰু ইয়াতে চাওক, এই গছবোৰ কাটি লৈ গৈছে। ইয়াতে আগতে মানুহৰ ঘৰ আছিলে, খহাই দিয়াৰ কাৰণে এনেকৈ মানুহ বেলেগত ঘৰ বান্ধিছে। এনেকৈ এই গছবিলাক কাটি লৈ গৈছে, ইয়াতে ঘৰ ভাঙি লৈ গৈছে। ইয়াতে ঘৰ আছিলে। এইটো চাওক, এইখিনি অলপ পিছত খহিয়ে যাব। আৰু
খহি গৈছে, গছডাল যাবই অলপ পিছত আৰু খহি। চাওক মাটি ফাট মেলিছে, দেখিছে বন্ধুসকল, অলপ পিছত যাবই আৰু, বেছি দেৰি নাই আৰু। চাওক কিমান খহিছে ভিতৰেদি। এইবোৰ যে দেখিছে বগা বগা গছ, সেইবোৰ কহুৱা বন হয়। বহুত ধুনীয়াকৈ ফুলি আছে। ইয়াত লাইনৰ পোষ্ট পুতিছিলে, কাৰেণ্ট দিবই নাপালে, এতিয়া খহি যাবই আৰু। দেখিছে কিদৰে ধাৰ মাৰি আছে পানীৰ। এই পথাৰ যে দেখিছে, ইয়াতে বহুত পানী হয়। ইয়াতে এইটো পানী শুকোৱাৰ কাৰণে আহিব পাৰিছোঁ। ইয়াতে বহুত ডাঙৰ পানী হয়। ইয়াতে আমাৰ ঘৰৰ চোতালতে একাঠো পানী হয়। ভাবি চাওক ইয়াত পথাৰত কিমান পানী হ'ব। সেইবোৰ চাওক বন্ধুসকল, কহুৱা বন কিমান ধুনীয়াকৈ ফুলি আছে। কহুৱা বন দেখিছে নদীৰ পাৰে পাৰে। আৰু কহুৱা বনটো য'তে ত'তে দেখিব নাপায় ন, য'তে ত'তে দেখা নাপায় কহুৱা বন। চাই লওক আপোনালোকে, ভিডিঅ'ৰ জৰিয়তে মই আপোনালোকক দেখাই দিছোঁ। এইটো নদীৰে নাম হৈছে আমাৰ বৰপেটাত মৰা নদী বুলি কয়। এই নদীৰে ভুটভুটি নাও চলায়। এই নদীৰ পাৰ এনেকৈ নদীত ভুটভুটি নাৱত গ'লে ডাইৰেক্ট বৰপেটা টাউন পোৱা যাব। তো বন্ধুসকল, কেনেকুৱা পালে আমাৰ এই বৰপেটা নদীটো দেখা পায় আপোনালোকে? এইটো নদীটোৰ নাম হৈছে মৰা নদী। চাওক আপোনালোকে, বহুত বেয়াকৈ খহি আছে। চাওক এইপিনে একেবাৰে বেয়াকৈ পূৰা খহি গৈছে চাৰিওপিনে। তো বন্ধুসকল, ভিডিঅ'টো কেনেকুৱা পালে কমেণ্ট কৰি জনাব। এতিয়া ভিডিঅ'টো ইমানতে সমাপ্ত কৰোঁ। বাই বাই।